মধুৰ মিলন সাহিত্যৰ এক নৱসংযোজনৰ আবৃত্তিৰ অনুষ্ঠান কণ্ঠৰ সুবাস। মুখ্য প্ৰশাসক হিতেশ ডেকাৰ পৰিচালনাৰে কণ্ঠৰ সুবাসত আজি আগবঢ়োৱা হৈছে সেইদিনাই মানুহ সভ্য হ'ব। কবি প্ৰগতি গগৈ চাংমাই। আবৃত্তি আৰু অলংকৰণ প্ৰণৱ ৰঞ্জন শইকীয়া। যিদিনা কবিতাই মানুহৰ মন পৰখিব, যিদিনা কবিতাই মানুহৰ মন পৰখিব, গানেৰে হিয়া জোৰাব, ফুলনিৰ বিকশিত শোভা তথা নিষ্পাপ শিশুৰ হাঁহিত সুন্দৰতা তথা আকৰ্ষণ বিচাৰি পাব, সেইদিনাই মানুহ সভ্য হ'ব। সেইদিনাই মানুহ সভ্য হ'ব। পুত্ৰহাৰা মাতৃৰ উদং বুকুৱে অনাথ শিশুৰ কৰুণ দুচকুৱে দুখনি বিধৱাৰ হিয়া ভঙা কন্দ্ৰণে যেতিয়া সাঁচ বহুৱাব পাৰিব হৃদয়ত, মহিলাই যেতিয়া নিজকে নিৰাপদ অনুভৱ কৰিব, সেইদিনাই মানুহ সভ্য হ'ব। তেজ দেখি যেতিয়া থৰ থৰকৈ কঁপিব দুহাত, শিহৰিত হ'ব দেহ প্ৰাণ। ভাই মাজত যেতিয়া কণ্ডলৰ সমাপ্তি ঘটিব, বন্ধ হ'ব হত্যা হিংসা লুণ্ঠন ধৰ্ষণ, সেইদিনাই মানুহ সভ্য হ'ব। অবিৰত হত্যা হিংসাৰ ঘটনাই পৃথিৱী কঁপায়। কেতিয়া ঘূৰাই পাম নিৰ্দোষ হাঁহি ধেমালিৰ শুভ লগন? কেতিয়া ঘূৰাই পাম আকৌ নিৰ্দোষ হাঁহি ধেমালিৰ শুভ লগন?